हेलो एवरीवन आशा करो সকলো ভালে আছে কুশলে আছে বহুত দিন হল ভিডিও চিডিও তেনেকৈ দিব পৰা নাই ভিডিও দিয়াও নাই কাৰণ ছোৱালী পৰীক্ষা চলি আছিল আৰু ময়ো ব্যস্ত হৈ আছিলো এই কাৰণে তেনেকৈ ভিডিও চিডিও মই দিব পৰা নাই আৰু এটো মোৰ হাতত আজি কি দেখিছেনে kothal আসলে কালি kothal এটা আনিলে আৰু আজি দেখিছো বতৰটো অকমান ভাল তেনেকৈ বা ৰ'দ চত নাই তো ভাবিলো ইয়াৰ কেফুটামান খাওঁ আৰু বাকিখিনি হতি মই কিবা এটা বনাম তাকে ভিডিওটো কিহলকে আপোনালোকে স্কিপ নকৰাকৈ চাব আৰু তেতিয়া গম পাব মই কি বনাব লৈছো তাৰ আগতে kothal মই খাই লওঁ আৰু মিঠা নে মিঠা নহয় kothal বহুত মিঠা আৰু kothal ফুটাবিলাক এনেকুৱা টান টান হলে খাই ভাল লাগে বেছি যদি পকা হয় তে খাই ভাল নাপাওঁ মই বিশেষকৈ আৰু সিজনৰ ফল হলে সিজনত খাব লাগে নহয় জানো তাহলে আহক দেৰি নকৰো নেক্সট ভিডিওটোতে যাওঁ আৰু প্ৰথমতে kothal-খিনি গুটি উলিয়াই ল'ব লাগিব বহুত খালো মই কমেও 10 ফুটামান খাই দিলো আৰু এনেকৈ চালনী এখনত ধুনীয়াকৈ kothal-খিনি মই থৈ গৈছো কাৰণ এইখনতে মই চালিব লাগিব মা কিনো kothal খাইছো অকমান মই গুটিটো উলিয়াই দিওঁ গুটি আছে কাটা বহুত মিঠা খোৱা খাইছা বহুত মিঠা দেখিছা কিমান মিঠা খোৱা বহুত টেষ্টি খোৱা kothal খাই বহুত বেয়া পায় আজিকালি ল'ৰা ছোৱালী একো বস্তু খাবই নাজানে বুজিছে আগৰ দিনতে ভাল আছিল আমি চব খাওঁ খালানে নাই পেলাই দিলা না মই একটু ডাঙৰটো কৰিম kothal খাই গৈছো এইটো ডাঙৰটো কৰিম নালাগে না না আৰু এতিয়া মই বাটি এটা লৈছো তলত আৰু এইখিনি দেখিছেনে চালনীখনত দি লৈ এইখিনিতে ধুনীয়াকৈ মই চালিব লাগিব অকমান মেহনতৰ কাম আৰু এইখিনি যদি আপোনালোকে ভাবে যে মিক্সিত দি পেলেও মানে হেৰি কৰিব পাৰোঁ তো মিক্সিত দিলেও পটককৈ পেষ্ট হৈ যায় কিন্তু মই এনেকৈ কৰিছোঁ আপোনালোকৰ যেনেকৈ সুবিধা হয় তেনেকৈ কৰিলে হ'ল মুঠতে ৰসটো উলিয়াই ল'লেই হ'ল আৰু এয়া দেখিছেনে মোৰ একদম চালি চালি এইখিনি আছে আৰু এইখিনি চালা নাযায় আৰু এইখিনি জোল জোল খাই ভাল পাওঁ এইখিনি ইমানখিনি ওলালে পৰিলে নে নাই পাওঁ ইমানখিনি ওলাইছে আৰু কেকটো বনাবলৈ লৈছোঁ এয়া চেনি পিছা চেনি আৰু এপেকেট লৈছোঁ ইনো এইখিনি kothal-খিনি যিখিনি মই পেষ্ট কৰি লৈছিলোঁ আৰু অকণমান নিমখ ৰিফাইন তেল নাৰিকলৰ গুড়া আৰু এইখিনি হৈছে সুজি আৰু মই গুটিকেইটা এটা কাপৰ জোখতে গুটিখিনি লৈছোঁ দেখিছেনে আৰু এটা বাউল লৈ তাতে প্ৰথমতে দিব লাগিব ৰিফাইন তেলখিনি মই পুৰা 1 কাপ ৰিফাইন তেল দিছোঁ আৰু ইয়াত 4 চামুচ চেনি ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি এতিয়া ধুনীয়াকৈ এবাৰ লৰাই দিব লাগিব আৰু তাৰপিছতে মই দিলোঁ চুজিটো মোৰ একদম মিহি সেইকাৰণে মই পিচি নাই লোৱা আৰু কেতিয়াবা যদি আপোনালোকে ডাঙৰ চুজিটো ব্যৱহাৰ কৰে তেনেহ'লে পিচি ল'ব ধুনীয়াকৈ কিন্তু মিহি চুজিৰ কাৰণে মই পিচা নাই এইখিনি আকৌ এবাৰ ধুনীয়াকৈ লৰাই ল'ব লাগিব আপোনালোকে ইচ্ছা কৰিলে ৰিফাইনৰ ঠাইত বাটাৰো ব্যৱহাৰ কৰিব পাৰে বাটাৰ ব্যৱহাৰ কৰিলে মানে কেকটো আৰু বেছি মানে সোৱাদ হয় কিন্তু মই বাটাৰ ব্যৱহাৰ নাই কৰা ৰিফাইন ব্যৱহাৰ কৰিছোঁ আৰু এয়া দেখিছেনে kothal-ৰ পেষ্টখিনি ইয়াৰ পৰা মই এতিয়া ইয়াতে 2 কাপ জোখাই দিম আৰু আধা মই থৈ দিছোঁ এইখিনি কাৰণ মই বেলেগ এটা কাৰণে ব্যৱহাৰ কৰিম এইখিনিতে খুব ধুনীয়াকৈ লৰাই ল'ব লাগিব
আৰু শেষত দিছোঁ মই এটা ইনো ইয়াৰ সলনি আপোনালোকে বেকিঙো দিব ব্যৱহাৰ কৰিব পাৰে মই বেকিং নাই দিয়া ইনো দিছোঁ এবাৰ আকৌ ভালকৈ ইনোখিনি দি আপোনালোকে এনেদৰে লৰাই দিব যাতে গোটেই ইনোটো পেষ্টখিনিৰ লগত মিলি যায় আৰু এইখিনি মই 10 মিনিট মানৰ কাৰণে এনেকৈ ঢাকি থ'ম যাতে চুজিটো অকণমান ফুলি যায় আৰু এইটো দেখিছেনে মই ডেক্সি এটা বহাই দিছোঁ আৰু ইয়াতে মই এতিয়া কেকটো বনাম অভেনত মই নবনাওঁ ডেক্সিতে বনাই আপোনালোকক দেখুৱাম আৰু তাৰ বাবে মই এইটো প্ৰিহিট কৰিব লাগিব আৰু ইয়াতে মই এডাল ষ্টেণ্ড দি দিব লাগিব মই ষ্টেণ্ড একো বেলেগ নিদিওঁ মই এডাল গেছৰ এডালকে দিছোঁ কাৰণে প্ৰিহিট হ'বলৈ দিম এইটো ঢাকি দিলোঁ আৰু গেছটো একদম ল' ফ্লেমত দি এইটো মই ধুনীয়াকৈ প্ৰিহিট হ'বলৈ থৈ দিছোঁ বেটাৰটো দেখিছেনে পুৰা ডাঠ হৈ গৈছে সেইকাৰণে মই আকৌ এবাৰ লৰাই লৈছোঁ ভাবিলোঁ কি অকণমান গাখীৰ দিব লাগিব কিন্তু লৰাৰ পিছত গম পালোঁ যে নালাগে গাখীৰ দিবলৈ ঠিকে আছে ইমানটো জোখৰে হয় বেটাৰটো আৰু ওপৰৰ পৰা অকণমান মই নাৰিকল ছটিয়াই দিছোঁ শুকান নাৰিকলৰ গুড়া যাতে কেকটো খাবলৈ আৰু অকণমান সোৱাদ হৈ পৰে আৰু এইফালে কেক পেনটো মই আগতীয়াকৈ ৰেডি কৰি দিছোঁ বাটাৰ পেপাৰ লগাই পেলাই ইয়াতে গোটেই বেটাৰখিনি ঢালি দি গোটেই পেনটো অকণ টেপ টেপ কৰি দিব যাতে বেটাৰখিনি তললৈ বহি যায় নহ'লে বতাহ সোমালে কেকটো তলফালে ফুটা ফুটা নিচিনা হৈ যায় আৰু এই কেক পেনত মই ধুনীয়াকৈ বহাই দিলোঁ আৰু ঢাকনাখন মাৰি গেছটো পুৰা ল' ফ্লেমত দি থলোঁ আৰু মই অলপ কঁঠাল বেলেগকৈ থৈছিলোঁ কাৰণ এইটো কেক মই চেনি দি বনাইছোঁ আৰু এইটো চেনি নিদিয়াকৈ বনাইছোঁ কাৰণ মানুহজনে চেনি নাখায় সেইকাৰণে মই এইটো গিলাচত বনাই দেখুৱাইছোঁ আপোনালোকক আৰু কুকাৰৰ হুইচেল খুলি দিব লাগিব আৰু দেখিছিলে মোৰ কেকটো পূৰা হৈ গ'ল মাজে মাজে মই টুথপিকৰ সৈতে চাই আছিলোঁ যে হৈছেনে নাই আৰু এই লাষ্ট টুথপিকডাল সোমাবলৈ চাওঁতে কেক লাগি অহা নাই তো কেকটো সম্পূৰ্ণ হৈ গ'ল আৰু এয়া মই কেকটো ইয়াত উলিয়াই ল'লোঁ কাঁহীখনত ধুনীয়াকৈ কেনেকুৱা হৈছে বৰ দেখাত সকলোৱে কমেণ্ট কৰি জনাবচোন দেই আৰু খাবলৈও সঁচাকৈ বহুত বেছি টেষ্টি হৈছিলে আৰু ইয়াৰ ফিডবেকটো সকলোৱে অলপ পাছতকৈ দি আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক স্কিপ নকৰাকৈ আৰু যদি সঁচাকৈ মোৰ ভিডিঅ'টো চাই ভাল লাগিছে সকলোৱে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ বাকি খালি যি কেক বনাইছিলোঁ এতিয়া মই স্কুলৰ ষ্টাফৰ কাৰণে লৈ আহিছোঁ এতিয়া খাবলৈ ৰেডি হৈ আছোঁ এতিয়া চবেই খাই পেলাই এতিয়া মোক ফিডবেকটো দিব লাগিব দেখুৱাই আছোঁ এয়া চাহ এয়া মই বনোৱা কেক এয়া চানা আৰু এয়া আমাৰ ৰশ্মি বাইদেৱে বনাইছে কলৰ পিঠা বনাইছে দেই বহুত টেষ্টি খোলাত বনাইছে খোলাত তো এতিয়া চবেই খাওক আৰু চবেই ফিডবেকটো মোক দিব লাগিব এতিয়া নিদো খাই পেলাই কেনেকুৱা লাগিছে চৰি পিঠা নহয় কেকটো খাই কেনেকুৱা লাগিছে কেনেকুৱা জোনালী বাইদেউ কেনেকুৱা লাগিছে কেক ভাল হৈছেনে খাই পেলাই কওক কেনেকুৱা হৈছে কেনেকুৱা আপুনিতো কঁঠাল নাখায় এতিয়া কঁঠালত কেক কেনেকুৱা হৈছে ভাল হৈছে আপুনি কওক কেনেকুৱা হৈছে ভাল হৈছে